नमस्ते। आप सभी को नया साल एवं भोगाली बिहू का हार्दिक अभिनंदन प्रस्तुत करती हूँ। आज के इस कार्यक्रम में हम ONGC वर्कर्स महिला समिति के तरफ से सभी आमंत्रित अतिथियों का दिल के गहराइयों से स्वागत करती हूँ एवं जितने भी महिलाएं यहाँ उपस्थित हैं आप सभी को और एक बार तहे दिल से स्वागत करती हूँ। आज के इस मंच पर मैं पहले आदरणीय एसेट मैनेजर श्री ओमवीर सिंह सर को आमंत्रित करती हूँ। उन्हें मंच तक लाने के लिए मैं हमारी महिला समिति के सदस्य ऋतुस्मिता गगोई को अनुरोध करती हूँ। মই এতিয়া অল ইণ্ডিয়া ST/SC ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট PM নীলি ডাঙৰীয়াক মঞ্চলৈ আহিবলৈ আমন্ত্ৰণ কৰিছোঁ। তেওঁ আহিবলৈ আমাৰ মহিলা সমিতি সোণোৱাল বাইদেউ অনুৰোধ কৰিছোঁ। हमने पास लेडी ऑफ आसाम से मैडम के नाम पहचान पहले से नहीं हुआ था हम लोग का, नहीं ऐसे नाम भी हमें पूछने का टाइम नहीं मिला। सॉरी मैम, आप भी आए सर। मैडम को लेने के लिए मैडम को अनुरोध करते हैं। PM नीली डांगरिया, फर्स्ट लेडी ऑफ असम से अर्चना सिंह मैम, GM फाइनेंस जया गोयल मैम और आज अपना आमंत्रित प्रशिक्षक नयनमणि गगৈ डांगरिया और लगते मुसैफा गगৈ और आज आमंत्रित आमार शिकिबले जिসকল महिला महिलाসকল और आमार महिला समितिर सदस्यসকল সকলোকে মই আজি ওমেন সেলফ ডিফেন্স কুডু এছ'চিয়েশ্যনৰ দ্বাৰা যিটো আমি সমৰ বেলা প্ৰশিক্ষণ কৰিবলৈ লৈছোঁ सबको इस प्रोग्राम के लिए मैं स्वागत करती हूँ। कुडु एसोसिएशन এটা ইণ্টাৰনেশ্যনেল এছ'চিয়েশ্যন যিটো ইণ্টাৰনেশ্যনেল ভাৱে চলি আছে আৰু ইয়াত ভাৰতত এই বস্তুটো আমাৰ অক্ষয় কুমাৰে চলাই আছে আৰু তাৰ এটা ভাগ হৈছে আমাৰ কুডু এছ'চিয়েশ্যন এতিয়া নতুনকৈ গঢ় উঠিছে অসমত আৰু তাৰে আজি প্ৰশিক্ষক আমাৰ মাজত উপস্থিত আছে। মই আশা কৰিছোঁ এই অনুষ্ঠানটিৰ জৰিয়তে আপোনালোক যথেষ্টখিনি উপকৃত হ'ব পাৰিব আৰু বিশেষকৈ মই নাৰীক লৈ দুটামান কথা ক'ব বিচাৰিছোঁ। ধৰ্ষণৰ ক্ষেত্ৰতে নহয়, শাৰীৰিকভাৱে পৰিয়ালৰ ক্ষেত্ৰতে হওক বা সমাজৰ ক্ষেত্ৰতে হওক নাৰী নিৰ্যাতিত হৈ আহিছে আৰু সেই উদ্দেশ্যই আগত ৰাখি কিদৰে আমি নাৰী নিৰ্যাতনৰ পৰা আমি বচাব পাৰোঁ। ক্ষুদ্ৰতম মনৰ প্ৰচেষ্টা এয়া, কিমান দূৰ আমি সফল হ'ব পাৰোঁ আমি নাজানো, কিন্তু আৰু এটা কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ যে অকল আমি শাৰীৰিকভাৱে সবল হ'লে নহ'ব, আমাৰ এটা সবল মন আমি গঢ়ি তুলিব লাগিব, কিদৰে আমি সমাজখনৰ লগত যুঁজিব পাৰোঁ। আৰু প্ৰত্যেকগৰাকী মহিলা যেতিয়া নিজেই সবল হ'ব তেতিয়াহে নিজ সন্তানক আমি আত্মনিৰ্ভৰশীল কৰি আগবঢ়াই নিব পাৰিম। সেয়ে সেই উদ্দেশ্য আগত ৰাখি আজি আমি ONGC ৱৰ্কাৰ্ছ মহিলা সমিতিয়ে এই সমৰ কলাৰ প্ৰশিক্ষণৰ অনুষ্ঠানটো ৰাখিছোঁ, আপোনালোকৰ আগত ৰাখিছোঁ। মই বিশেষকৈ ONGC আছাম যিসকল আমাৰ সকলোৱে আমাৰ যিকোনো এটা প্ৰগ্ৰেম কৰিবলৈ হ'লে বহুত আমাক হেল্প কৰে আৰু তেওঁলোকৰ উইদাউট ONGC অফ হেল্প আমি একো প্ৰগ্ৰেম অনুষ্ঠান আমি অনুষ্ঠিত কৰিব নোৱাৰোঁ। আৰু एक बात को मैं बोलना चाहती हूँ, हर प्रोग्राम में अब तक हम लोग ने जितना जब से गोयल सर आए हैं तब से हम लोगों को इतना उत्साहित किया है और आज सर नहीं आ पाए, उनको हम यहाँ से उनको धन्यवाद देते हैं। और ONGC सभी लोगों को जो हम लोग को हेल्प किया मैं सबको धन्यवाद देती हूँ। और शेषत मैं सकलोके आज ये अनुष्ठानटी सफल रूपे रूपायन কৰিবলৈ आशा কৰি মই মোৰ দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ, থেংক ইউ।
উডো ফাউণ্ডাৰ হৈছে ৰেচপেক্টেড টাকাশী আজুমা ছাৰ, হি ইজ ফ্ৰম জাপান। 1981ত গেমটো প্ৰথম ফৰ্ম হৈছিলে। উডো ৱাজ দ্য মষ্ট চাইণ্টিফিক ছেফ মাৰ্চিয়েল আৰ্ট ফৰ্ম একচুৱেলি। আৰু মাৰ্চিয়েল আৰ্ট বুলি ক'লে ইণ্ডিয়া নামটো সদায় আগত আহে, কাৰণ কেলৈ লং আগো এৰাউণ্ড 527 AD মাৰ্চিয়েল আৰ্ট আৰম্ভ ইণ্ডিয়াতে হৈছিলে। বাট এইটো বেলেগ কাণ্ট্ৰিত গৈ, চাইনাত গৈ, নাও ইন দ্য ইয়েৰ আই থিংক 2016 আই ভিজিটেড চাইনা টুৱাইচ। তো দুইবাৰ চাইনা যাওঁতে মই দেখিছোঁ তাত আমাৰ যেনেকৈ নৰ্মেল মেথছ, ছায়েন্স, ছ'চিয়েল ষ্টাডিজ ছাবজেক্ট থাকে, তো মাৰ্চিয়েল আৰ্ট ইজ অলছ এ ছাবজেক্ট, কম্পালচৰি ছাবজেক্ট ইন দিয়াৰ স্কুলছ এণ্ড অল। তো এই আৰ্ট ফৰ্মটো আজি আমি কেলৈ ল'ব লাগে বা আজি প্ৰগ্ৰামটো কেলৈ পাতিছে, সেইটো কাৰণে মই পুনৰ ইণ্ট্ৰডাকশ্যনটো দি দিছোঁ। 1981ত ফৰ্ম হোৱাৰ পিছত ইন দ্য ইয়েৰ 2011 চনত আমাৰ ৰেচপেক্টেড দ্য গ্ৰেট একশ্যন হিৰো বুলি কওঁ অক্ষয় কুমাৰ ছাৰ। চ' হি ইজ দ্য ফাউণ্ডাৰ অফ कुडो किफी, कुडो इंटरनेशनल फेडरेशन ऑफ इंडिया। सो हम बहुत आभारी हैं कि उनके कारण कुडो इंडिया में आ सका, बिकॉज कुडो इज द सेफेस्ट फॉर्म ऑफ मार्शल आर्ट गेम एज ऑफ नाउ, बिकॉज द सेफ्टी गियर्स दैट वी यूज, जो हम सेफ्टी गियर्स यूज करते हैं वो कोई दूसरे मार्शल आर्ट फॉर्म में अब तक यूज नहीं हुआ है। एंड इन द लास्ट 5 वर्ल्ड चैंपियनशिप्स, 5টা वर्ल्ड चैंपियनशिपत आमार एतियालके 0 ब्लड इंजुरी। सो दैट इज अनदर ए बिग थिंग दैट वी हैव अचीव्ड। और এতিয়া আহোঁ আমি কিফিৰ ইন্ট্ৰডাকশ্যনটো দিবলৈ হ'লে কিফিৰ চেয়াৰমেন হ'ল অক্ষয় কুমাৰ ছাৰ। আমি টাইটেল থাকে আমাৰ ইয়াত, যিহেতু আমাৰ অক্ষয় কুমাৰ ছাৰক আমি সিহাল অক্ষয় কুমাৰ বুলি কওঁ। আমাৰ প্ৰেচিডেণ্ট হৈছে মেহুল বৰা, হি ইজ ফ্ৰম মুম্বাই। মেহুল বৰা হি ইজ দ্য প্ৰেচিডেণ্ট। দেন আমাৰ এতিয়া অসম এছ'চিয়েশ্যন, তেনেকৈ দিছ ইজ এ ভেৰি চিষ্টেমেটিক থিং। আগতে এছ'চিয়েশ্যনবিলাক কেনেকুৱা আছিলে নাজানো, এতিয়া কি হয় আমাৰ ইনষ্ট্ৰাকশ্যন, উই হেভ ইণ্টাৰনেশ্যনেল ইনষ্ট্ৰাকশ্যনছ, আৰু এতিয়া তেওঁলোকৰ ইনষ্ট্ৰাকশ্যনৰ মতেদি আমি অসম এছ'চিয়েশ্যন ৰেজিষ্টাৰ কৰিলোঁ। অসম এছ'চিয়েশ্যন ৱাজ অলৰেডি দেৰ, বাট উই ডিডণ্ট হেভ দ্য স্পেচিফিক থিংছ, মানে যিটো লাগে। তো সেইকাৰণে আমি অসম এছ'চিয়েশ্যন ৰেজিষ্টাৰ কৰিলোঁ আণ্ডাৰ মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছ। তো এতিয়া আমাৰ হাতত চব বস্তু আমি লিগেল এভৰিথিং গৈ আছে। তো সেইকাৰণে আমি প্ৰথম পদক্ষেপ হিচাপে, আগতেও আমাৰ এনেকুৱা কেম্প যথেষ্টখিনি চলিছে, দুলীয়াজান, আপাৰ আছাম, লোৱাৰ আছাম, মিডল আছাম, যথেষ্ট কেম্প চলিছে। কিন্তু এতিয়া আমি ফৰ্মেলি এইটো ফাৰ্ষ্ট কেম্প হৈছে। ত' দিছ ইজ এ বিগ থিং। আৰু আপোনালোক আজি ইয়াতে চবেই সাক্ষী কাৰণে নিজৰ কাৰণে মই ক্লেপ এটা বিচাৰিম, আপোনালোকৰ নিজৰ কাৰণে। ত' দিছ ইজ একচুৱেলি এ ড্ৰিম অফ সিহাল অক্ষয় কুমাৰ ছাৰ, যে তেওঁ অলৰেডি বহুত বছৰৰ আগৰ পৰা কিছুমান লেডিজ ছেল্ফ এৱেৰনেছ কেম্প কিছুমান কৰি আছে, আৰু হি ইজ ভেৰি কনচাৰ্ণ্ড এবাউট আছাম। হি ইজ ভেৰি মাছ কনচাৰ্ণ্ড এবাউট আছাম তেতিয়াৰ পৰা, যেতিয়া অসমত নাম্বাৰ অফ ৰেপ কেছেছ ব্ৰোক দ্য ৰেকৰ্ডছ। 2017 চনত আছিলে, ইণ্ডিয়াৰ ৰেকৰ্ড ভাঙি দিছিলে অসমে ৰেপ কেছবিলাকৰ। তো তেতিয়াৰ পৰা তেওঁ ইনচিষ্ট কৰি আছিল, আপোনালোকে প্লিজ গ' অন উইথ দ্য কেম্পছ, এডুকেট দ্য লেডিজ চ' ডেট দে কেন টিচ চাম আদাৰ লেডিজ। আপোনালোক শিকাব, বেলেগক শিকাওক টেকনিক কিছুমান। তো তেনেকৈ কথাবিলাক চলি আছিলে, কিন্তু চব বস্তু মিলিব লাগিব। এণ্ড এট দিছ পইণ্ট অফ টাইম উই আৰ so thankful for ONGC Mahila Samiti. We have approached to them and they have taken the very first step. Mahila Committee, আমাৰ ONGC, তেওঁলোকে ইমান স্পীডি কামখিনি কৰিলে, তাৰপিছত আজি এই কেম্পটো হোৱাটো সম্ভৱ হ'ল। কাৰণ যিহেতু শিকিবলৈ আহিছোঁ, আমি ভালকৈ শিকিম, সেইকাৰণে আপোনালোকে ভালকৈ মনোযোগ দি শিকিব। আৰু আকৌ কৈছোঁ, কিবা কিবি যদি সুধিব লগা আছে, প্ৰশ্ন কৰিব লগা আছে, পিছত আমি এছ'চিয়েশ্যনৰ আমাৰ অফিচিয়েল নাম্বাৰো দি থৈ যাম আপোনালোকক। কিস্মিতা গগৈ অনুৰোধ কৰিছোঁ। আমাৰ সন্মুখত বহি থকা জ্যেষ্ঠ বিষয়া পাছা ডাঙৰীয়া বিকাশ ডাঙৰীয়া, দীপঙ্কৰ, আৰু আজি বিশেষ সমল কলা শিকিবৰ কাৰণে, জানিবৰ কাৰণে আছে, সেইসকলক নমস্কাৰ জনাইছোঁ। महिला वाटर समिति को बहुत बहुत बधाई देता हूँ। यदि आप लोग महिलाएं सीख गई तो जेंट्स के लिए भी कोई प्रोग्राम करो, ताकि हम लोग अपना सेल्फ डिफेंस बनाए। उन्हें तो पता कि हम लोग बैक ऊपर चले जाएंगे। यानी अब अच्छा है यदि हमारी महिलाओं का कद ऊपर होता है, हमारे परिवार में हमारी बेटियों का, बहनों का, अपने घर में सभी लेडीज़ का कद ऊपर होता है, तो हमें खुशी होनी चाहिए। मैं इन्हीं शब्दों के साथ में मैं प्रेसिडेंट ऑफ वर्कर समिति, महिला समिति एंड सेक्रेटरी एंड बाकी डाइस पे जो बैठे हुए सबको धन्यवाद देता हूँ कि हम सब लोग यहाँ आए और इसको एक सक्सेस, ग्रेट सक्सेस किया। थैंक यू मैडम, थैंक यू। ধন্যবাদ ছাৰ। মই এতিয়া কুডো এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্টক আগৰ কাৰ্যসূচী চলাই দিবলৈ অনুৰোধ কৰিছোঁ। এক ডেমো দেখাই দিয়ে অলপীয়া চকী টকীবোৰ আঁতৰোৱা হৈছে, এটা ডেমো দেখাব, মাৰ্চিয়েল আৰ্ট ডেমো চাওঁচোন আহক।
এয়া হৈছে নাজিৰাৰ ONGC। চেল্ফ ডিফেন্সৰ কিছু মুহূৰ্ত দেখাবলৈ গৈ আছোঁ আৰু আপোনালোকে কথাবিলাকো চাব ভালকৈ আৰু টেকনিকবিলাক অলপ চাবলৈ চেষ্টা কৰিব। এতিয়া ডেমো দেখাব, ষ্টাৰ্ট। তাৰপিছত আমাক শিকাব, আমি শিকিম তাৰপাছত। ৱাও, This is just a demo. এই স্পৰ্টটোত কি থাকে মানে স্পৰ্টটো এইখিনি প্ৰেক্টিচ কৰি থাকিলে কি হয় এইখিনি আপোনালোকে কৰিব নালাগে। Don't worry. ৱাও, It seems so easy, no? আপুনি ঘৰত গৈ প্ৰেক্টিচ কৰিব এনেকুৱা ডাঙৰ ঠাই নাই। It seems so easy. দাঙি চাওক না, হয়তো দাঙি চাওক কেনেকৈ কিমান দেৰি ডাঙৰ ঠাই। ট্ৰাই কৰিছে। বাইদেউ ট্ৰাই কৰিছে। She's trying. Yes. আমি কৰাম ৰ'ব। আপোনালোকে অকণমান ক্লেপ স্লেপ দিয়ক। এতিয়া আৰম্ভ হ'ব আমাৰ মহিলাসকলৰ। চবেই সাজু হৈছে এতিয়া মহিলাসকল। এইটো না লুক এট হিজ লেফট হেণ্ড। যদি কোনোবাই আপোনাক টানে, চাপোজ জানা মানুহ কোনোবা আছে, আপুনি অকলে খোজকাঢ়ি আহিছে, আপোনাক কেনেকৈ টানিছে, আপুনি লেফট হেণ্ডখন লগাব লাগিব কঁকালত। কঁকালত লেফট হেণ্ডখন আপুনি টানিব নোৱাৰে তেতিয়া, ইটো মানুহ অপজিট এটেকাৰটো লক হৈ যায়। ओके 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 भैया ड्राइवर आगे हैं तो आप अपना डिफेंस के लिए आप लोग कुछ भी लेंगे तो उसको दबा सकते हैं और आपका हाथ भी नहीं आएगा। समझ रहे हैं? होगा क्या यदि हम लेडी इधर बैठी है तो ड्राइवर उसका हाथ जाएगा लेडी पीछे बैठी है उनका हाथ नहीं जाएगा। अगर आप उसको पकड़ करके किसी के ऊपर से हाथ से आप उसको दबा सकते हैं। ये आपको ये क्या दिखाएंगे, ये मारो, ये सब तो ठीक है, बट अकेले में कभी नहीं जाए। ये दो चीज़ याद रखिए ताकि मैं भी इस प्रोग्राम में आया तो मैंने भी अपना थोड़ा सा टिप दे दिया। थैंक यू सो मच सर। ओके প্ৰথমতে চাই লওক তাৰপিছত কৰি চাই লওক। আপোনালোকে এতিয়া চিনিব লাগিব যে মোক এতিয়া চিনিব লাগিব, তাৰ বেলেগ উপায় নাই। এতিয়া ইয়াৰ কিছুমান টেকনিক আছে, চাওক মই দেখাইছোঁ। হাতখনে এনেকৈ ধৰি আছে, মই তেওঁৰ হাতখনত ধৰি আছোঁ, এতিয়া ইয়াৰ পৰা বেলেগ আমাৰ উপায় নাই। মাউলি দিয়াৰ পাছত হাতখন ফ্ৰী হৈ আহিলে, এতিয়া মই কমৰটোলৈ চাওক, কমৰটো প্ৰেছ কৰিলোঁ জেগাত আমি গৈ চাম। নহয়, ইয়াত কোনো ৱেটৰ কথা নাহে, যিমানেই ৱেট নহওক লাগে আপোনাক টেকনিক যদি বেলা ডিঙি ধৰা লাই চাবল পুৰা লাগি গৈছে এতিয়া। মায়ে চলা শিকা ষ্টাৰ্ট প্লিজ। ওপৰত ডিঙিত ধৰক, ডিঙিত ডিঙিত ধৰক, ডিঙিত দাঙি দিয়ক, উল্টিয়াই পেলাই পাৰিলে দেই। গাত বল আছে ন, গাত বল আছে, কিন্তু মইটোতো বহুত ক্ষীণ থাকে ন, মই খেলিবলৈ মানে কি হেৰি হয় আকৌ। এতিয়া মোক দাঙিবলৈ এটা মোক শকত মোৰ ক্ষীণ মানুহজনী পাব লাগিব ন, নে কি কোৱা? ক্ষীণ মানুহজনী পালেহে। আপুনি গ্ৰুপত চাইছে যে মোক যে একদম চবকে ফালি দিম বুলি আহিছে নি আজি? আহিব লাগিব। এৰি পলাব নোৱাৰো। মেমে দাঙি দিছে দেই আজি। আমাৰ ইয়াৰ মেম হয়, দাঙি দিছে দুগৰাকীক। এনেকৈ ঘূৰাইছোঁ, ঘূৰাই লগে লগে আমাৰ এই গাড়ীটো কোনফালে আছে, চেপেটা চাইডটো কোনফালে আছে? অঁ এওঁ ধৰিছে, ধৰা এওঁ খোলা চাইডটো কোনফালে আছে আঙুলি,
সেইফালে আহিলে আমাৰ এইটো এনেই কোন খাই যায়। আৰু এটা আছে আপোনালোকে চবেই জানে অঁ এনেকৈ যেতিয়া কামজনে কৰিব তেওঁ হয়তো কনচিয়াছ মানে হোৱাই নাই হাতখন ওলাই এৰি আহিলোঁ এইটো কয় কাউণ্টাৰ এৰিব নোৱাৰিলে কাউণ্টাৰতে নেক্সট এইটো পৰিলে ধৰি লৈ এইটো মাৰিব পাৰে নি এতিয়া জেনেৰেল যিখিনি লেভি সেইখিনিৰ কাৰণে ইজি প্ৰচেছ দিয়া হৈছে বেলেগ কৰিবলৈ একো নাই চাওক আমাৰ এতিয়া ডিঙি ধৰিলে এতিয়া আমি ডিঙিৰ পৰা এৰাব পালে যিমান পাৰি নিজৰ ফালে সোমাই দিব লাগিব। বেটাই কৰা বেটা কৰা দাঙি দিলে হ'ল। অঁ ৱাও আপুনি দিয়ক এতিয়া সেইটো নেক্সট আকৌ তুমি তেওঁ চকুকেইটা প্ৰেছ কৰা আঙুলি দুটাই দেখিলে দুখন হাত ফচি গ'ল লেফ্ট হেণ্ড কেইটামান ফ্ৰী হেণ্ড এক্সাৰচাইজ আপোনালোকক কি কথা ভাল পাইছোঁ ভাল পাইছোঁ আপোনালোকৰ ৱেইট লিফ্ট কৰিবৰ কাৰণে নি পেইন জইণ্ট পেইন হৈছে এইবিলাক নহয় ডেইলি কেনেকুৱা লাগিছে 20 মিনিট আধা ঘণ্টা কৰিলে প্ৰিয়া। ভাল কাম এইটো জোৰচে মাৰিলে ওপৰ কমাত কৰিব এইটো আকৌ মুখ চুখ চেনিটাইজ যাব ঠিক ঠিক খেলি আহিব নোৱাৰে আৰু আপুনি তেওঁক মৰাৰ লগে লগে এনেকৈ আপুনি চিন্তা কৰিলে তাৰ ভৰিখনত মই ধৰিম কেনেকৈ ধৰিম আপোনাৰ ভৰিখন মেলিবই লাগিব মেলি দিলে এনেকৈ ভাই দিলোঁ আনকনচিয়াছ হাতখন এৰি গৈছে তাৰ তেতিয়া ইজন মানে আপোনাৰ শত্ৰু হয় শত্ৰুজনক মাৰোঁতে আপুনি জোৰচে কৰিব লাগিব জোৰচে মৰাৰ লগে লগে মুখত খুন্দাটো পোৱাৰ লগে লগে আৰু অকণমান ঘূৰিলে ভাগি দিবা চাই লওক এইটো লাষ্ট টেকনিক ইয়াত আমি ফ্ৰী হেণ্ড এক্সাৰচাইজ শিকাম দেখিছে অঁ সি জীৱনত ছেকেণ্ড টাইম প্ৰায় কৰোঁতে বেছি জোৰ নিদিব কাৰণ লগ এতিয়া লাহে লাহে কৰক এইটো পাকটো জোৰচে দি দিব লাগিলে হাতখন সঁচাকৈ নকৰিব এইটো উল্টা হয় লগটো উল্টি আমি এক্সাৰচাইজটো শিকি ক্লোজ কৰি দিম অলপ স্পেচ লাগিব এনেকৈ খাৰা হ'ব এনেকৈ তাৰ ফালৰ পৰা মহিলা কোচ হিচাপে তেওঁৱে লগত লৈ যায় আমাৰ মহিলাসকলক সেইকাৰণে ভয় কৰিবলৈ একো কথা নাই তেওঁ প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো খোজতে আমি সফল হ'বই লাগিব যিহেতু আমি নাৰী হয়নে একচুৱেলি আজি এইটো পচিবল হ'ল আজি এতিয়া লাষ্ট পৰ্যায় পাইছেহি এনেকুৱা কেইটামান এক্সাৰচাইজ যিকেইটা এক্সাৰচাইজে আপোনালোকক গাৰ বিষ আমাৰ জইণ্ট পেইন আৰু ৱেইট বাঢ়িলে যে বেলি ফেট চেলিফেট হৈ যায় তো ৱেইট লছত হেল্প কৰিব বিষত হেল্প কৰিব হজমত হেল্প কৰিব তেনেকুৱা কেইটামান এক্সাৰচাইজ আপোনালোকে চাই লওক যিকেইটা সদায় আপোনালোকে ঘৰত কৰিব পাৰে উইদাউট এনি ইকুইপমেণ্ট সেইকাৰণে আগলৈ আহি যাওক নহ'লে পিছলৈ যাওক আপোনালোক চব ৰেডি জাম আমি কেনেকৈ কৰোঁ আপোনালোকে চবেই যিটো ষ্টাইলত জাম কৰিছে হয়তো আপোনালোকে এনেকৈ কৰোঁতে গেৰুৱা তলত পৰিছে আমি গেৰুৱা পেলাই নকৰোঁ জাষ্ট মেকুৰীয়ে যেনেকৈ জঁপিয়ালে চাউণ্ড নকৰে স্প্ৰিং টাইপৰ নেক্সট ষ্টপ হেণ্ড গ্ৰিপ আমি হাতৰ পৰা কেনেকৈ সম্পূৰ্ণ বডিৰ ৰিলিজ কেনেকৈ কৰি পেলাই ৰোটেশ্যনখিনি দেখাইছোঁ ফাৰ্ষ্ট টাইম হেণ্ড গ্ৰিপ আঙুলিবিলাক আমি কেনেকৈ ফ্ৰী কৰিব লাগে ষ্টাৰ্ট 1 2 এইটো কৰিলে আপোনালোকক এতিয়া আৰ্থ্ৰাইটিছ প্ৰব্লেম নহয় বুঢ়া হ'লে যে আঙুলি চাঙুলি বেকা হৈ যায় যে গাঁঠি বিষ হয় 5 এইটো আৰ্থ্ৰাইটিছৰ চলিউশ্যন এতিয়া আপোনালোকে নিজেই মন কৰক চেম কৰা এইটো কৰোঁতে আমাৰ আঙুলিকেইটাৰটো কাম কৰিছেই তলত ভৰিত ধৰিছে নে কলাফলত আমাৰ মগজুৰ লগত সম্পূৰ্ণ কানেকশ্যন আছে গেৰুৱা আমাৰ সম্পূৰ্ণ মানে নাৰ্ভৰ কানেকশ্যন গেৰুৱালৈকে আছে গেৰুৱাত যদি আমি দুখ পাওঁ ডাইৰেক্ট মগজুত ধৰে সেইটো কাৰণে আমাৰ ওপৰৰ পৰা তললৈ গৈ গোটেই নাৰ্ভখিনি মানে ৰিলিজ হ'ব নেক্সট অঁ আপোনালোকে এইবোৰ 10 বাৰ কৰিব পাৰে তাৰমানে বেছি কৰিবও নালাগে আৰু এনেকুৱা আছে এক্সাৰচাইজ কৰিছোঁ বুলি অভাৰ কৰিবও নালাগে আমাৰ নিজৰ বডিটোৰ ৱাৰ্ম আপ ষ্টাইলত যিটো কৰিব লাগে মিনিমাম সেইটো কৰিলেই হৈ গ'ল বহুত বেছি কৰি পেলাই
এক্সাৰচাইজ বৰ বেছি হাৰ্ড কৰিলে আমাৰ স্বাস্থ্যৰ হানিকৰো আছে। নেক্সট এংগুল ৰোটেশ্যন, পাঞ্চ ৰোটেশ্যন, যিটো কয় এংগুল ৰোটেশ্যন। এইটো আমাৰ হাতৰ এংগুল, যিটো মানে আমাৰ এইটো এংগুলটো আছে যে এংগুলটো আমি ৰোটেশ্যন কৰিম। আৰু আপোনালোকে এটা কথা মন কৰক, চবেই জানে কৰিব এইটো। এনেকৈ হাতখন ঘূৰালে আমাৰ তলৰ পিছৰ হাতখন ঘূৰিছে নাই? পিছৰ হাতখন ঘূৰিলে নহ'ব। আপুনি চাওক অকল মুঠিটো ঘূৰিছে, মোৰ অকল মুঠিটো ঘূৰিব লাগিব, মুঠিটো ঘূৰিব লাগিব, গোটেই হাতখন নুঘূৰে। নেক্সট এলব' এক্সাৰচাইজ। আমাৰ হাতৰ এলব'টো আমি কেনেকৈ ফ্ৰী কৰিব লাগে কৰা। ষ্টাৰ্ট 1 2 3 4 5 ৰিভাৰ্ছ কৰা 5 4 3 গোটেই মানুহজনে নিমিলিব 1। এটা কথা মন কৰক, আমি এলব'টো যে ৰোটেশ্যন কৰিছোঁ, অকল হাতৰ এলব'টোৰ কাৰণে ৰোটেশ্যন কৰা নাই, ইয়াত বহুত ফৰ্মুলা আছে। নেক্সট শোল্ডাৰ এক্সাৰচাইজ। শোল্ডাৰ এক্সাৰচাইজ টাইপ 1 বুলি কওঁ আমি। ষ্টাৰ্ট 1 2 3 4 5 ৰিভাৰ্ছ 5 4 3 2 1। নেক্সট টাইপ 2। ফাৰ্ষ্ট টাইম প্ৰত্যেকটো বস্তু আমি ষ্টাৰ্ট কৰোঁতে লেফ্ট ছাইডৰ পৰা কৰোঁ, আৰু এনেকুৱাবিলাক কৰিলে যিটো হয় নেকি আমি ইনাৰটো পাছত কৰোঁ। ফাৰ্ষ্ট টাইম আমি আউটাৰটো কৰোঁ, আউটাৰ ষ্টাইলত কৰিব। ষ্টাৰ্ট 1 বাহিৰৰ ফালে 2 3 4 5 ইনাৰ কৰক 5 4 3 2 1। নেক্সট হেড এক্সাৰচাইজ। হেড এক্সাৰচাইজ কৰোঁতে আমাৰ প্ৰায় লেডিবিলাকে বিশেষ এক্সাৰচাইজ নকৰে, আৰু লগতে মানে কি মূৰ ঘূৰণিটো খুব বেছি থাকে। কেনিবা গাড়ীত গ'লে বুলি ক'লে খুব সোনকালে বমি আহে। 2 2 3 লেফ্ট 4 লেফ্ট প্ৰথমতে লেফ্ট ৰাইট আপ ডাউন। আপোনালোকে এইটো কৰোঁতে চকুত মুদি দিছে, আমি কৰোঁ। আপুনি জানে নাই আপোনালোকে যে আমি চকুটো ঘূৰাব লাগে। চকুটো ঘূৰাবলৈ হ'লে ফাৰ্ষ্ট টাইম এই ডিঙি এক্সাৰচাইজটো যেনেকৈ কৰিছিলে ঠিক তেনেধৰণে চকুটো। নেক্সট কঁকালৰ এক্সাৰচাইজ। আমি কঁকালটো যে ফ্ৰী কৰিবৰ কাৰণে আমি কৰিব লাগে, কঁকাল খুব বিষাই নাই, সেইকাৰণে কঁকালৰ এক্সাৰচাইজ কৰিব লাগে। চেম লেফ্ট ৰাইট ফ্ৰণ্ট বেক। নেক্সট ৰাউণ্ড। ৰাউণ্ড কৰিলে আপোনালোকে চাওক সম্পূৰ্ণ বডিটো মুভ হৈছে, আপোনালোকে সম্পূৰ্ণ বডি মুভ কৰিব নালাগে। আমি কঁকালটো কৰিছোঁ, অকল কঁকালটো ঘূৰাব লাগে, কঁকালটো ঘূৰাব। সম্পূৰ্ণ বডি প্ৰেছাৰটো আঁঠুটোত পৰে, সেইকাৰণে আমি আঁঠুটো খুব আৰাম কৰি ৰাখিব লাগে। আঁঠুটোত বেছি জোৰ দিলে আমাৰ কি হয়, ভৰি সোনকালে বিষ হ'ব, কাৰণ সম্পূৰ্ণ বডিটো লোট লয়তো আঁঠুটো। ফাৰ্ষ্ট টাইম আপোনালোকে এনেকৈ কৰি বহক, গেৰুৱা পেলাই বহক। চাওঁ কিমানে গেৰুৱা পেলাই বহিব পাৰে। শিলটো পেলাই বহক, এৰা কৰিব লাগিব। অঁ আমি চবেই বহিব জানো। আপ নি ৰোটেশ্যন লেফ্ট 5 ৰাইট 5। ষ্টাৰ্ট 1 নহয় ভৰি চাব লাগিব ষ্ট্ৰেইট, ভৰিখন চপাই লওক। নকয় 3 4 5 ৰিভাৰ্ছ 5 4 ষ্টাৰ্ট 1 2 3 4 5 ৰিভাৰ্ছ 5 প্ৰথমতে আউটসাইড তাৰপিছতে ইনসাইড 3 ষ্টাৰ্ট 1 2 3 8 9 10 11 12 13 14 15 16 17 18 19 20 ষ্টপ। ইয়াতে খাবলৈ পুৰি দিছে, খোৱা ব্যৱস্থাটো কৰিছে ইয়াতে। ৰুটি চাফা আমাৰ ৰাইজসকলে এইফালে খাই আছে। খালে নেকি মোক এৰি? এয়া আমাৰ এখেতে মোক এৰি বহি খাই দিলে দেই। ৱাও, মোৰ ভাতটো ক'ত আছে? এয়া মোৰ কাৰণে স্পেচিয়েল ইয়াত থৈ দিছে। এয়া দেখিছে পুৰি চব্জি আৰু ডিম। এয়া মই গৈছিলোঁ পানী আনিবলৈ, খাবলৈ বুলি ভাজোঁ মই। বাপৰে, আমি খাই বৈ মিটিং শেষ হ'ল আৰু এতিয়া খাই বৈ এতিয়া ওলাই আহিছোঁ আমি বৰ্তমান ঘৰলৈ বুলি। আৰু নেক্সট পিছৰ পৰা হ'ব আৰু ঘুচুং ঘাচাং। আমাৰ লগৰ কেইজনে খাবলৈ নাপালে, আকৌ আহিম পুনৰ এটা ভিডিঅ' লৈ
মাৰ্চেলা কামফু মাৰ্চেলা ঠিক আছে বাই বাই যদি ভিডিঅ' ভাল লাগে তেন্তে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো টিপি দিব থেংক ইউ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব যাতে তাই নটিফিকেশ্যনবোৰ আহি থকা পাই থাকে থেংক ইউ বাই বাই